ফাইনেলি ৰবিদাক লগ পাই গ'লো। হে গাইজ ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। চ' গাইজ গধূলিৰ বাজিছে 4টা আৰু মই বৰ্তমান আছোঁ গুৱাহাটী ৰাজগড়। চুলি কাটি পূৰা ফাট ফিট হৈ গ'লোঁ কাৰণ ৰবি শৰ্মা দাই মোক চিনেমা চাব ইনভাইট কৰিছে। মোৰ লগত যাব ৰূপ আৰু সীমান্ত আৰু এইটো ৰূপদৰে ঘৰ। যোৱা ভিডিঅ'ত আপোনালোকক যে ৰঘুপতিৰ এনিমেশ্যনটো দেখাইছিলোঁ ফ্লিপবুকৰ, সেইটো ৰবি শৰ্মা দাই পাইছে আৰু ফেচবুকৰ পেজত ষ্টৰি লগাইছিল। তো আমি এতিয়া যাম, মোৰ লগত আৰু যাব, কিন্তু 2টা টিকেট ফ্ৰী কৰি দিছে। যাম 5জন, বাকীকেইটা কিনিছোঁ আৰু আমি যাম ৰুদ্ৰাক্স মলৰ চিনেমা হলটোলৈ। এফালে আছে ৰূপ। ৰূপ কি খবৰ? ঐ হাই গৈ দে হাই। অঁ গাইজ বৰ্তমান আমাৰ লগত আছে সীমান্তও যাব। সেই লাষ্টৰ পৰা নাংগি দে। অলপ নাৰ্ভাছ ফিল কৰি আছোঁ, ৰবিদাক লগ কৰিম প্ৰথমবাৰৰ কাৰণে। ইমান সৰুৰ পৰা চাই থকা টিভিত মানুহজন দেখা পাম কাষত। বৰ্তমান আছোঁ সীমান্তহঁতৰ ঘৰত। এইটো সীমান্তৰ ভায়াক। কি খবৰ? অঁ এইটো সীমান্ত কৰি আছে ষ্টাইল। এইফালে সীমান্তৰ চিষ্টাৰ আছে। এইটো কি খবৰ? কি খবৰ? লাজ কৰিব নালাগে, এইটো ভ্লগত উঠি আছা তুমি। নামটো কৈ দিয়া একবাৰ তোমাৰ। নমস্কাৰ দে। নমস্কাৰ। জ্যোতিস্মিতা হালৈ। মেট্ৰিক দিছিলা মই এইবাৰ? তো মেট্ৰিক দিছিলোঁ, পাৰ্টিটো খাবা। এইটো ৰিজাল্ট ভালে কৰিছি নেদিলা পাৰ্টিটো। তো গাইজ আমি ঘৰৰ পৰা ওলাই আহিছোঁ ৰ'ব। এতিয়া মেজিকত যাম, তালৈকে ইয়াৰ পৰা 3 কিলোমিটাৰমান হয়। এই আগত মেজিক ৰখি আছে, তাত যাম আমি এতিয়া। তো গাইজ স্কুটিখন বেলেগ কাৰণ মেজিকত দেৰি হৈ যাব, বেছি টাইম নাই আৰু। চলো আস্তে চলো। আগত 3টা যাই আছে, দাদা আৰু সীমান্ত আছে। মই আৰু ৰূপজ্যোতি হৈ আছোঁ। আমি আহি গ'লোঁ ৰুদ্ৰাক্স মল। বোলে সীমান্ত আছে, হয় বোলে দাদা আৰু আহি আছোঁ অসীমত। কৈছে আমি ৰুদ্ৰাক্স মলৰ ভিতৰত খোজকাঢ়ি আছোঁ ৰ'ব। ভালে আছে সীমান্ত আৰু হিমাংশু, বোলে দাদা আৰু পাছফালে। আমি ৰুদ্ৰাক্স মলৰ ভিতৰত সোমাই আহিছোঁ। চিনেমা চাই ধৰক আমি এতিয়া যাই আছোঁ বাহিৰত। ৰবিদা আহি আছে, লগ কৰিম। কিমান দক কেনেকুৱা লাগে ফিল্ম? কিমান কেনেকুৱা বঢ়িয়া লাগিল। বক্স অফিচ ভাগি দিব এইবাৰ। চিনেমা চোৱা শেষ হৈ গ'ল। আমি এতিয়া বহি আছোঁ, ৰবি শৰ্মা দা আহি আছে, আমি ৰখি আছোঁ গোটেইকেইটাকে। যে ৰবি শৰ্মা দাক লগ পাম, তাৰে মেইন ক্ৰেডিট গছটো অসীম বেজবৰুৱা। থেংক ইউ ব্ৰাদাৰ। অসীম দায়ে ভিডিঅ'টো নি ৰবি শৰ্মা দাক দিছিল আৰু ৰবি শৰ্মা দাই ফেচবুক পেজত ষ্টৰি লগাইছিল। ৰবিদা আহি গ'ল, ৰবিদা আছে। ফাইনেলি ৰবিদাক লগ পাই গ'লো। ভিডিঅ' বনাই আছোঁ আপোনাৰ। সম্পূৰ্ণ মোটাৰে দেখিলোঁ। ষ্টেচনবোৰ 24 যাব, 24 ঘূৰি আহিম। 24ৰ শেষৰ পাৰে নহয় 25 ষ্টাৰ্ট কৰিব হ'ব। তো গাইজ ফাইনেলি ৰবিদাক লগ পালোঁ, কিন্তু ভালকৈ ভিডিঅ' কৰা নহ'ল, কিবা কথা পাতি আছিলোঁ ইম্পৰ্টেণ্ট কিবা কামৰে। তো কেনে লাগিল লগ পাই? অসীম দা কেনে লাগিল লগ পাই? একদম কথা পাতি বহুত ভাল লাগে, মানে নাৰ্ভাছ ফিল নহয়, একদম লগৰ যেন লাগে। তো গাইজ হেলমেট পিন্ধা নাই, কিন্তু এডজাষ্ট কৰি লওক অলপ। আমি এতিয়া যাই আছোঁ চানমাৰী ব্ৰিজ।
আমাৰ গাইছ চিপছ আৰু বাদাম লৈ এতিয়া ৰুমত যাই খাম বলে মানছো হোপ গাইছ আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু যদি মোৰ ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে তো লগ পাম নেক্সট ভিডিঅ'ত বাই বাই গাঁৱৰ ল'ৰা আগবাঢ়ি যাম হাবি কাটি আগবাঢ়ি